বৰভাগৰ গ্ৰাম্য আদৰ্শ মঞ্চৰ উদ্যোগত গুৱাহাটীত সৰ্বহাৰাৰ মাজত খাদ্য আৰু বস্ত্ৰ বিতৰণ। মহাত্মা গান্ধী জয়ন্তী উপলক্ষে নলবাৰী জিলাৰ বৰভাগৰ গ্ৰাম্য আদৰ্শ মঞ্চৰ উদ্যোগত এক তাৎপৰ্যপূৰ্ণ অনুষ্ঠান আয়োজন কৰা হয়। গ্ৰাম্য আদৰ্শ মঞ্চই গুৱাহাটীৰ পদপথত বসবাস কৰা সৰ্বহাৰাৰ মাজত খাদ্য আৰু বস্ত্ৰ বিতৰণৰ এক মহৎ কাম হাতত লয়। পদপথত আশ্ৰয় লোৱা অসহায় আৰ্ত লোকসকলৰ মাজত বিতৰণ কৰা খাদ্য আৰু বস্ত্ৰই মঞ্চৰ জনসেৱাৰ প্ৰতিশ্ৰুতিৰ প্ৰতিফলন কৰে। উল্লেখযোগ্য যে মঞ্চৰ স্বেচ্ছাসেৱকসকলৰ সহায় সহযোগিতা গৰীব লোকসকলৰ মাজত খাদ্য সামগ্ৰী, উষ্ণ বস্ত্ৰ আৰু প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা হয়, যাৰ জৰিয়তে তেওঁলোকৰ দৈনন্দিন জীৱনৰ কষ্ট কিছু হ্ৰাস পায়। গ্ৰাম্য আদৰ্শ মঞ্চৰ সভাপতি হেমেন ভট্টাচাৰ্য আৰু সম্পাদক গণেশ হালৈয়ে অনুষ্ঠানত কয়, মহাত্মা গান্ধীৰ দৰ্শন সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজত শান্তি, সম্প্ৰীতি আৰু সহানুভূতিৰ বাৰ্তা প্ৰেৰণ কৰে। আমিও গান্ধীৰ আদৰ্শক অনুসৰণ কৰি সৰ্বহাৰা শ্ৰেণীৰ লোকসকলৰ প্ৰতি সেৱা আগবঢ়াইছোঁ। গান্ধী দিৱস উদযাপন আৰু বিতৰণ কাৰ্যসূচী মহাত্মা গান্ধীৰ চিন্তাধাৰাৰ প্ৰতি সত্য নাৰাৰ প্ৰতিশ্ৰুতি ৰূপে দাঙি ধৰা হৈছে। গ্ৰাম্য আদৰ্শ মঞ্চৰ সদস্যসকলে আগলৈও এনে জনহিতকাৰী কাৰ্যসূচী চলাই যাব বুলি ব্যক্ত কৰে। নলবাৰী জিলাৰ বৰভাগ উন্নয়ন খণ্ডৰ অধীনত এক অনন্য স্বেচ্ছাসেৱী সংগঠন গ্ৰাম্য আদৰ্শ মঞ্চ গ্ৰাম বৰভাগৰ উদ্যোগত আজি আমি ফেঞ্চি বজাৰৰ পৰা শুক্লেশ্বৰ মন্দিৰলৈ যিসকল ৰাজপথত থকা অসহায় মানুহ, দুৰ্বল মানুহ, সেই দুৰ্বল মানুহখিনিৰ মাজত পবিত্ৰ গান্ধী জয়ন্তী উপলক্ষে আমি কিছু বস্ত্ৰ আৰু কিছু খাদ্য সামগ্ৰী আমি ইয়াত যোগান ধৰাৰ প্ৰয়াস কৰিছিলোঁ আৰু উক্ত কাৰ্যসূচী সফলভাৱে আমি পৰিসমাপ্তি ঘটাওঁ। এই ক্ষেত্ৰত আমাৰ মাজত উপস্থিত থাকে গ্ৰাম্য আদৰ্শ মঞ্চ গ্ৰাম বৰভাগৰ জ্যেষ্ঠ বিষয়ববীয়া পুতুল চন্দ্ৰ মেধি, পানেশ্বৰ মেধি, সম্পাদক গণেশ হালৈ ডাঙৰীয়াকে আদি কৰি সমূহ সদস্য আমাৰ মাজত উপস্থিত থাকে। আমি আজিৰ এই কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত তেখেতসকলৰ সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। এয়া আছিল আমাৰ প্ৰথম পদক্ষেপ। এই পদক্ষেপ আমি পৰৱৰ্তী পৰ্যায়ত আমি চলাই যাম। এই ক্ষেত্ৰত সমূহ ৰাইজৰ সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। এয়া আমাৰ মিছিল আৰম্ভ। আমি অনাগত দিনত এই সৰ্বহাৰা মানুহখিনিৰ কাৰণে সদায় কাম কৰি যাম। এই ক্ষেত্ৰত সমূহ ৰাইজক এই অনাহাৰে থকা মানুহখিনিৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াবলৈ আমি গ্ৰাম্য আদৰ্শ মঞ্চৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। ধন্যবাদ। নিউজ ডেস্ক ৰিপোৰ্ট, বাৰ্তা টু জেড।